নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'ত মই তোমালোকক অনুশীলনী 1.5ৰ 2ৰ 3 নম্বৰ অংকটোলৈ বুজাইছিলোঁ আজিৰ 4 নম্বৰ অংকটোৰ পৰা চাওঁ আহা ইয়াতে আছে আমাৰ √5 - √2 হোল ইনটু √5 প্লাছ √2 ইয়াতে এটা কথা মন কৰা তোমালোকে এইটো আমাৰ a - b হোল ইনটু a প্লাছ b সূত্ৰত পৰিছে অৰ্থাৎ আমাৰ সূত্ৰটো আছিল a - b হোল ইনটু a প্লাছ b কি আছিল তোমালোকে জানানে a স্কয়াৰ মাইনাছ b স্কয়াৰ গতিকে এতিয়া আমি এই সূত্ৰটো বহাব লাগিব a স্কয়াৰ মাইনাছ b স্কয়াৰ ইয়াত a হল আমাৰ √5 গতিকে ইয়াৰ স্কয়াৰ হল স্কয়াৰ মাইনাছ b হল আমাৰ √2 হল স্কয়াৰ এতিয়া চোৱা √5 হল স্কয়াৰ মানে কিমান হয় অকল 5 অৰ্থাৎ 2 আৰু ৰুট কেনসেল মই আগতে কৈছিলো মাইনাছ √2 হল স্কয়াৰ মানে আমাৰ থাকিলে 2 এই 5 - 2 হল আমাৰ 3 গতিকে आंसर আমাৰ 3 এবাৰ আহা 5 নম্বৰ অংকটোত ইয়াতে আছে আমাৰ 3√5 - 4√3 হোল স্কয়াৰ ইয়াতে চোৱা এটো এটা সূত্ৰত পৰিছে a - b হোল স্কয়াৰ অৰ্থাৎ a - b হোল স্কয়াৰ সূত্ৰ কি আছিল a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ সূত্ৰটো মই সাইডত লিখি গৈ আছো এতিয়া চোৱা ইয়াক আমি a - b হোল স্কয়াৰ সূত্ৰত ভাঙিব লাগিব গতিকে a - b হোল স্কয়াৰ সূত্ৰত ভাঙা a হল আমাৰ 3√5 হোল স্কয়াৰ a স্কয়াৰ মাইনাছ 2 ইনটু a ইনটু b a ইয়াত হল 3√5 ইনটু 4√3 হল a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ b হল আমাৰ 4√3 হোল স্কয়াৰ এতিয়া আমি সৰল কৰিম 3√5 হোল স্কয়াৰ 3 স্কয়াৰ হল আমাৰ 3 স্কয়াৰ মানে 9 ইনটু √5 স্কয়াৰ √5 স্কয়াৰ মানে হল আমাৰ 5 মাইনাছ 2 ইনটু 3 √5 ইনটু 4√3 এখানে চোৱা আমাৰ এই 2 এটো 3 আৰু এটো 4 এটা পূৰ্ণ সংখ্যা গতিকে ইয়াক আমি একেলগে পূৰণ কৰি দিও 2 3 গুণ 6 6 4 গুণ 26 হল আৰু ৰুটৰ ভিতৰত থকা গিটাক আমি পূৰণ কৰি দিও √5 into 3 হল আমাৰ √15 প্লাস 4√3 হোল স্কয়ার 4 স্কয়ার হল আমাৰ 16 into √3 হোল স্কয়ার মানে হল আমাৰ 3 ঠিক আছে তে 9 into 5 হল আমাৰ 45 minus 24√15 plus 16 into 3 হল আমাৰ 48 এতিয়া 45 plus 48 কিমান হয় আমাৰ 45 plus 48 হব 93 minus 24√15 এইটো আমাৰ অংকটো এবাৰ আহা 2 আৰু 6 নম্বৰ অংকটো ইয়াত আছে √7 minus 6 হোল ইনটু √3 minus √7 ইয়াক আমি বিতৰণ বিধিৰ মতে কৰি চাও প্ৰথম আমি √7 এৰে কাক পূৰণ কৰিম a √3 minus √7 অফ √3 minus √7 ইয়াতে থাকিল -6 এবাৰ -6 ৰ লগত আমি কি পূৰণ কৰিম √3 minus √7 আকৌ বিতৰণ বিধিৰ মতে আমি ভাঙিলো √7 এৰে √3 ক পূৰণ কৰা √7 into √3 মাজত আছে মাইনাস ইয়াত বহিব এবাৰ √7 into √7 এবাৰ আহে ইয়ালৈ -6 into √3 হল এতিয়া চোৱা আমি এবাৰ 6 আৰু √7 ক পূৰণ কৰিম গতিকে তাৰ আগতে হিয়তৰ আগত থকা চিন দুটাও পূৰণ কৰিলাম ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস মাইনাস কি হৈ যাব প্লাস এবাৰ 6 into √7 ঠিক আছে এতিয়া চোৱা √7 into √3 এটোক আমি ৰুটৰ ভিতৰত দুইটা আছে দুইটাক পূৰণ কৰি দিব পাৰো 7 into 3 হৈ গল আমাৰ 21 minus √7 into √7 মানে √7 হোল স্কয়াৰ হয়নে কে √7 হোল স্কয়াৰ মানে থাকিব আমাৰ 7 বুজি পাইছানে এইটো
minus 6 into root 3 এটো হ'ব আমাৰ 6 root 3 plus 6 into root 7 হ'ল আমাৰ 6 root 7 এটো কেতিয়া আমি সজাই লিখো ইয়াতে আমি ফার্স্ট লিখো root 21 এটো এখানে লিখি লোৱা minus 6 root 3 plus 6 root 7 আৰু minus 7 এটো পূৰ্ণ সংখ্যা এটা ইয়াক পিছলৈ লৈ গৈছো ঠিক আছে এবাৰ আহা 2 ৰ 7 নম্বৰটোলৈ ইয়াত আছে 2 plus root 6 whole into 4 plus root 6 এটোক সো আমি দুটা প্ৰক্ৰিয়াৰে কৰিব পাৰিম এটা আমাৰ এটো সূত্ৰত পৰি আছে তোমালোকে হয়তো সূত্ৰটো মনত আছে সাগে কে মই দুইটা প্ৰকাৰে কৰি দি আছো এটোক আমি এনেকে সজাই ল যে root 6 টো আগতে লিখি ল plus 2 ইফালেও root 6 ক আগতে লিখি ল plus 4 এতিয়া চোৱাচোন এটো এটা সূত্ৰত পৰিছে x plus a whole into x plus b ইয়াত x প্ৰথম দুটা একে আছে অৰ্থাৎ root 6 x plus a whole into x plus b ৰ সূত্ৰটো কি আছিল x plus a whole into x plus b ৰ সূত্ৰ আছিল আমাৰ x square plus a plus b whole into x plus a b তে আমি সূত্ৰ মতে কৰি চাও ইয়াত x square কি হ'ব root 6 whole square plus a plus b a আমাৰ হল 2 plus b হল আমাৰ 4 whole into x a plus bx x ৰ ঠাইত আমি লিখিব পাৰিম root 6 plus ab a অৰ্থাৎ হল আমাৰ 2 আৰু b হল আমাৰ 4 2 into 4 ঠিক আছে এতিয়া ভাঙি দিয়া root 6 whole square ইয়াত root 6 whole square মানে আহি গল আমাৰ 6 plus 2 plus 4 মানে কিমান 6 into লগত আছে root 6 plus 2 into 4 হল আমাৰ 8 দিয়া 6 plus 8 এটা পূৰ্ণ সংখ্যা 6 plus 8 হল আমাৰ 14 ইফালে plus 6 root 6 এটুক আন এটা প্ৰকাৰে কেনেকৈ কৰিবা মই দেখাই দি আছো or আসলে আমাৰ 2 plus root 6 whole into 4 plus root 6 এটা সোয়া এটো আমি বিতৰণ বিধি মতে ভাঙি লব পাৰিম 2 প্ৰথম 2 দুয়াৰে এখিনিক পূৰণ কৰিলো 4 plus root 6 এবাৰ plus root 6 আহিলে আমাৰ plus root 6 ক আমি আকৌ 4 plus root 6 এৰ পূৰণ কৰি দিও হল এবাৰ আমি দুয়াৰে এখিনিক ভাঙিলো ঠিক আছে ফার্স্ট আহিব 2 into 4 মাজত আছে প্লাস এবাৰ 2 into root 6 ইফালে কৰো প্লাস আছে প্ৰথম root 6 into 4 ইফালে আহিব আমাৰ প্লাস প্লাস প্লাসে 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 হয় বা root 6 into root 6 2 into 4 আমাৰ আহিল 8 plus 2 root 6 আৰু ইফালে প্লাস root 6 into 4 আহি গল আমাৰ 4 root 6 plus root 6 into root 6 অৰ্থাৎ root 6 whole square মানে হল আমাৰ 6 এতিয়া আমি 8 plus 6 কৰি দিও কিমান হৈ গল 14 plus ইয়াত সোয়া 2 root 6 আৰু 4 root 6 যোগ কৰিব দিছে ইয়াত দুটা root 6 ইয়াত চাৰিটা root 6 টোটাল কিমানটা root 6 হল 6টা root 6 root 6 ঠিক আছে ইয়াতে সোয়া 3 নম্বৰ কোৱেশ্যনটো ইয়াতে কৈছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিউতে ইয়াক এটা বৃত্তৰ পৰিধি আৰু সেই বৃত্তৰ ব্যাসৰ অনুপাত বুলি কোৱা হৈছিল অৰ্থাৎ পাই c/d দে সোয়া পাই যেতিয়া সংজ্ঞা দিছিল আমি সকলোৱে জানো পাই এটা উল্লেখযোগ্য অপৰিমেয় সংখ্যা ইয়াক সংজ্ঞা মতে ই এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত অৰ্থাৎ এই পাইটো হল আমাৰ বৃত্তৰ পৰিধি ইছটো সেই বৃত্তটোৰ ব্যাস এতিয়া দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা তুমি কিদৰে মীমাংসা কৰিবা এতিয়া সোয়া আমি জানো বৃত্তৰ পৰিধি আমি কি জানো আমি জানো বৃত্তৰ পৰিধি
য'ত আমাক চি বুলি কোৱা হৈছে বৃত্তৰ পৰিধি চিটো আমাৰ 2πr আমি সূত্ৰমতে এইটো জানো পৰিধি চোৱা এইটো এটা অপৰিমেয় সংখ্যা হয়নে যেহেতু ইয়াত 2πr ইয়াত পাই আছে পাই যেহেতু অপৰিমেয় সংখ্যা গতিকে পাইৰ যিকোনো গুণেই হ'ব আমাৰ এটা অপৰিমেয় সংখ্যা আৰু বৃত্তৰ ব্যাসাৰ্ধ আমি সকলোৱে জানো বৃত্তৰ ব্যাসাৰ্ধক আমি r হিচাপে কওঁ r ৰেডিয়াস হল তেতিয়ালে বৃত্তৰ ব্যাসাৰ্ধ যদি r হয় তেতিয়ালে বৃত্তটোৰ ব্যাস কিমান হ'ব বৃত্তটোৰ ব্যাস হ'ব আমাৰ d = 2r এতিয়া চোৱা এই 2r টো হল আমাৰ এটা পৰিমেয় সংখ্যা এতিয়া আমাক প্ৰশ্নত কৈ দিছিলে যে আমাৰ বৃত্তৰ পৰিধি আৰু সেই বৃত্তটোৰ ব্যাসৰ অনুপাতটোক পাই বুলি কোৱা হৈছিলে আমাক যক c/d বুলি কোৱা হৈছিলে অৰ্থাৎ c/d c হল আমাৰ বৃত্তৰ পৰিধি যোনটোক আমি 2πr লিখিব পাৰো আৰু d অৰ্থাৎ বৃত্তৰ ব্যাস হল আমাৰ 2r এতিয়া চোৱা এইটো এটা 2πr এটা অপৰিমেয় সংখ্যা আৰু 2r এটা পৰিমেয় সংখ্যা ইয়াক আমি কেনসেল কৰিলে এই 2 টো কেনসেল গল আৰু r কেনসেল গল থাকি গল পাই হয় না অৰ্থাৎ আমি কি পালো অৰ্থাৎ আমি পালো যে পৰিধি বৃত্তৰ পৰিধি বাই ব্যাস যত আমি পাইছিলো পৰিধিটো হল এটা অপৰিমেয় সংখ্যা আৰু বৃত্তৰ ব্যাসটো হৈছে আমাৰ পৰিমেয় সংখ্যা আমি যেতিয়া অপৰিমেয় সংখ্যা এটাক পৰিমেয় সংখ্যাৰে হৰণ দিছিলো তেতিয়া আমি কি পালো পাই পাইছিলো অৰ্থাৎ পাইটো এটা কি পালো আমি অপৰিমেয় সংখ্যা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত তোমালোকৰ এই লেসনটো মই 1.5 টো হেক কৰি দিম ঠিক আছে ধন্যবাদ